নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া জ্যোতি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই জালি কোমোৰাৰ এখন ভাজি বনাম চিম্পল। তাৰ বাবে মই লৈছোঁ এফাল জালি কোমোৰা, এচামুচ সৰিয়হ, এচামুচ জিৰা, মাছ, আদা নহৰু বটা আৰু পিঁয়াজ, আৰু এইফালে লৈছোঁ শুকান মছলাখিনি। একদম চিম্পল ভাজি। এইফালে মই তেল গৰম কৰি লৈছোঁ কেৰাহী এটাত। প্ৰথমে মই ইয়াত জিৰা কেইটামান দি দিম গৰম তেলত। ইয়াত জিৰা লৈছোঁ মই আৰু গৰম তেলত দি দিছোঁ। একদম সহজে বনাই খাব পৰা এখন ভাজি। এয়া লৈলোঁ মই সৰিয়হকেইটা দি লগতে ঢাকনখন লগাই দিব, নহ'লে ফুটি চব নাইকিয়া হৈ যাব সৰিয়হবোৰ। আৰু এতিয়া যেতিয়াই সৰিয়হবোৰ ফুটা বন্ধ হ'ব, ঢাকনখন খুলি দিব আৰু তাৰ পিছৰ প্ৰচেছখিনি কৰি যাব। এয়া চাওক, কেৰাহীটোতে ৰৈ গৈছে মই ঢাকন দি দিয়াৰ কাৰণে। এতিয়া ইয়াত মই পিঁয়াজখিনি দিলোঁ, দি 3 মিনিটমান ভাজিব। ভাজি পেলাই তাতে আদা নহৰু বটা অকণ দি দিব লাগিব। দাইল চাইল নবনোৱাকৈও কেতিয়াবা ভাজি ভাত খাবৰ মন গ'লে এনেধৰণেৰে বনাই খাব পৰা যায়। আৰু এই ভাজিখনত মাছৰ মাথা দিলে, মাছৰ মূৰ দিলে বেছি সোৱাদ লগা হয়, কিন্তু আজি মই মাছেই দি দিছোঁ, মাছৰ মাথা নথকাৰ বাবে। এতিয়া এইখিনি হৈ গৈছে, আদা নহৰুখিনি সৈতে ভজা। এতিয়া ইয়াত মই জালি কোমোৰা কাটি লোৱাখিনি ইয়াত দি দিলোঁ। দি অলপ সময় গোটেইখিনি মিলাই দিব ভালদৰে। হাতাখনেৰে ভালদৰে মিলাই দি ইয়াত আমি নিমখ হালধিখিনি দিব লাগিব। এতিয়া এনেদৰেই ভালদৰে লৰাই দিব। তাৰপাছত ইয়াতে নিমখ হালধি আৰু বাকী মছলাখিনি অলপ অলপ দিলেই হ'ল, বেছি নালাগে মছলাবোৰ দিব। এতিয়া নিমখখিনি দি দিলোঁ আৰু এতিয়া এয়া দিব লাগিব। এইখিনি আন্দাজমতে দিব, নিজৰ ইচ্ছা অনুসৰি। সকলোৱে আমি আন্দাজবোৰ জানোৱেই, সদায় বনাই থকা মানুহে জোখখিনি ভালদৰেই জানে। এয়া হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি অকণমান, মই একদম অলপ অলপ ব্যৱহাৰ কৰিছোঁ, আৰু অকণমান গৰম মছলা। মই জলকীয়া গুড়ি দিয়া নাই, মোৰ যিহেতু ঘৰত অকণমানি এজনী আছে, তাই খাব নোৱাৰাৰ কাৰণে তাইক খুৱাম বুলি ভবা ভাজিখনত মই কেতিয়াও জ্বলা নিদিওঁৱেই। আপোনালোকে যদি দিবলৈ মন কৰে দিব পাৰে, জলকীয়াও বা কেঁচা জলকীয়াও ফালি দিব পাৰে। এতিয়া ইয়াত মই মাছকেইডোখৰ দি দিম আৰু মাছখিনি ভালদৰে ঢাকি, ভাজিখিনিৰে ঢাকি দিম আৰু ঢাকি দি এখন ঢাকন লগাই দিম। এয়া প্ৰায় 15 মিনিটমান সময় ভালদৰে আমি ভাজিখন সিজিবলৈ দিব লাগিব। ঢাকোন লগাই, ঢাকোনখন লগাই 15 মিনিট সময়ৰ কাৰণে আমি এইখিনি সিজিবলৈ দিম। আৰু এনেধৰণে ভাজিখন বনাই খাই আপোনালোকেও চাবচোন। এয়া 15 মিনিট হৈ গৈছে আৰু মই এতিয়া এইখন আঁতৰাই লৈ ভাজিখিনি ভালদৰে এবাৰ লৰাই দিম। দেখিছে পানীখিনি পূৰা শুহি গৈছে আৰু বস্তুখিনি ধুনীয়াকৈ সিজি গৈছে। ইয়াত এতিয়া অলপমান পানী দিব লাগিব, যিহেতু এই ভাজিখন মাছ দিয়া ভাজি, অকণমান জোল টাইপৰ হ'লে খাই ভাল লাগে। এতিয়া মই এই বাতিটোৰে এবাতি পানী ইয়াত দি দিছোঁ, আৰু ইয়াত এটা বস্তু দিম এতিয়া মই, যিটো দিলে ভাজিখনৰ সোৱাদটো আৰু বেছি ধুনীয়া হৈ উঠে। একদম সহজ বুদ্ধি। কিছুমানে তেলতো দিয়ে, কিন্তু মই তেলত দি নাখাওঁ, মই এনেধৰণেই দিওঁ। এয়া হৈছে চিনি পোৱা বস্তুৱে সকলোৱে, নৰসিংহৰ পাতৰ এটা ঠাল মই ছিঙি এনেদৰে ওপৰত দি দিছোঁ। ইয়াৰে ভাপটো ধুনীয়াকৈ ভাজিখনলৈ গুচি যাব, কুটি কৰি দিয়াৰ একো প্ৰয়োজন নাই। আকৌ মই ঢাকনাখন লগাই দিছোঁ আৰু এয়া পুনৰ মই 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিছোঁ। এতিয়া 5 মিনিটৰ পাছত মই ঢাকনাখন আঁতৰাই দিছোঁ। দেখিছে পাতখিনি ধুনীয়াকৈ লেৰেলি গ'ল আৰু ভাজিখনলৈ ইয়াৰ সোৱাদটো গুচি যায়। এতিয়া ভালদৰে লৰাই দিব। আমাৰ কোমোৰাখিনিও চাগে ধুনীয়াকৈ সিজিয়ে গৈছে ইমান সময়ত, কাৰণ বেছি সময় নালাগে কোমোৰা সিজোতে, যিহেতু জালি কোমোৰা। এয়া চাওক সিজি গ'ল।
মই অকণমান ভাঙিও দিছোঁ। এতিয়া আপুনি ভাঙো বুলি ক'লে আৰু অলপ হাতাৰে ভাঙি দিব পৰা যায়। এয়া আমাৰ ভাজি ৰেডি হৈ গৈছে, খাই খুব সুন্দৰ লাগে। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব মোৰ ভিডিঅ'টো, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাল পালে এদিন বনাই খাব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।